everyone, welcome back to my channel Health and Mind. আজি মই আপোনালোকৰ লগত ডিসকাস কৰিম UTI ৰ দ্বিতীয় খণ্ড। প্ৰথম খণ্ডত ডিসকাস কৰিছিলো UTI কি হয় আৰু কিয় হয়। আজি মই আপোনালোকৰ লগত ডিসকাস কৰিম UTI হলে কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিয়ে আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, তাৰ প্ৰিভেনচনৰ উপায় কি কি। সো প্ৰথমতে সাইন এণ্ড সিম্পটম চাওঁ আহক। প্ৰথম সাইন এণ্ড সিম্পটমটো হৈছে বাৰ্নিং সেন্সেশন while urinating, মানে যেতিয়া আমি ইউৰিন পাস কৰিম বা পাস কৰিবলৈ ট্ৰাই কৰিম, ঠিক সেই সময়ত ইউৰিনাৰী ট্ৰেক্ট বা ইউৰিনাৰী নলীত আমাৰ কি হয়, বাৰ্নিং ফিল হয়, মানে জ্বলা পোৰা যেন অনুভৱ হয়। নেক্সট সাইন এণ্ড সিম্পটমটো হ'ল আৰ্জেণ্ট নিড টু ইউৰিনেট, মানে আমাৰ প্ৰস্ৰাৱ লগা যেন অনুভৱ হ'ব, ইউৰিন লাগা যেন অনুভৱ হ'ব, কিন্তু যেতিয়া আমি ইউৰিন পাস কৰিবলৈ চেষ্টা কৰিম তেতিয়া ইউৰিন পাস কৰিব নোৱাৰো বা ইউৰিনৰ পৰিমাণ অতিকৈ বেছি কমি যাব। আৰু এটা লক্ষণ হ'ল যেতিয়া ইনফেকশ্যনটো স্প্ৰেড হৈ যাব, ব্লেডাৰৰ পৰা কিডনীলৈ স্প্ৰেড হ'বলৈ ষ্টাৰ্ট কৰিব, ঠিক তেতিয়া আপোনাৰ জ্বৰো হ'ব পাৰে, হাই ফিভাৰ আৰু চিলছ হ'ব পাৰে। ফিভাৰ আপোনাৰ more than 100 ডিগ্ৰী ফাৰেনহাইটলৈকে যাব পাৰে। নজিয়া আৰু ভমিটিং যেন ফিল হ'ব, আৰু আপোনালোকৰ ইউৰিন বহুত বেছি পৰিমাণে স্মেলি হৈ যাব আৰু ক্লাউডি হৈ যাব, আৰু কেতিয়াবা ইউৰিনৰ লগত ব্লাড অহা যেনো দেখা যায়, আৰু যেতিয়া ব্লাড আহে ইউৰিনৰ লগত তেতিয়া ইনফেকশ্যনটো বহুত বেছি পৰিমাণৰ স্প্ৰেড হৈ যায় ব্লেডাৰৰ পৰা কিডনীলৈকে। সো তেতিয়া আমি ডক্টৰৰ ওচৰত যোৱা উচিত। সো ইয়াৰ প্ৰিভেনশ্যন কি কি, কেনেকৈ আমি ঘৰতে প্ৰিভেণ্ট কৰিব পাৰোঁ তাৰ কিছুমান উপায় হ'ল আমি প্লেণ্টি অফ water drink কৰিব লাগে। not only water, ORSও আমি খাব লাগে, but ORSটো only WHO ৰ দ্বাৰা প্ৰমাণিত থকা ORSটোহে আপোনালোকে খাব। আপোনালোকে বেলেগ বেলেগ জুচও বনাই খাব পাৰে, যেনেকৈ এপল জুচ, ৱাটাৰমেলন জুচ, এইবিলাক আপোনালোকে ঘৰতে বনাই খাব লাগে। জাষ্ট আপোনালোকে এচিডিক ফ্ৰুটছ এণ্ড এচিডিক জুচবিলাক আপোনালোকে এভইড কৰিব লাগিব। সো আমাৰ পাৰ্চনেল হাইজিন আমি মেইনটেইন কৰি ৰাখিব লাগে, আমাৰ গা আমি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব লাগে, আমাৰ প্ৰাইভেট পাৰ্টছ আমি ক্লিন কৰি ৰাখিব লাগে। যেতিয়া আপোনালোকে আপোনালোকৰ প্ৰাইভেট পাৰ্ট ক্লিন কৰিব তেতিয়া আপোনালোকে আপৱাৰ্ডৰ পৰা ডাউনৱাৰ্ড ডাইৰেকশ্যনত ক্লিন কৰিব, কেতিয়াও ডাউনৱাৰ্ড টু আপৱাৰ্ড ক্লিন নকৰিব, বিকজ এনেল ছেকশ্যনত আমাৰ বহুত পৰিমাণৰ বেক্টেৰিয়া থাকিব পাৰে। সো সেই বেক্টেৰিয়া যাতে আমাৰ ইউৰিনাৰী ট্ৰেকলৈকে বিয়পি নাযায়, সেইকাৰণে আমি সদায় আপৱাৰ্ড টু ডাউনৱাৰ্ড ডাইৰেকশ্যনত আমি ক্লিন কৰি ৰাখিব লাগে। সদায় আমি কটনৰ কাপোৰ পিন্ধিব লাগে, কটনৰ আণ্ডাৰগাৰ্মেণ্টছ পিন্ধিব লাগে, টাইট ফিটিং ক্লথিং আমি এভইড কৰিব। ইনফেকশ্যন প্ৰতিৰোধ কৰাৰ আৰু এটা ইম্পৰ্টেণ্ট উপায় হ'ল যেতিয়া আমাৰ ইনফেকশ্যন হৈ থাকিব তেতিয়া আমি ইৰিটেণ্টছবিলাক ইউজ কৰিব নালাগে, যেনেকুৱা সোপ হওক বা ডাছেছ হওক, বাবল বাৰ্ডছ হওক বা ফেমিনাইন প্ৰডাক্টছ হওক যেনেকুৱা ফেম। সো এনেকুৱা ধৰণৰ প্ৰডাক্টছ আমি ইনফেকশ্যন হৈ থকা সময়ত টোটেলি এভইড কৰিব লাগে বা ইউজ কৰা লিমিট কৰি দিব লাগে। ইনফেকশ্যন হৈ থকা সময়ত আমাৰ পেলভিক মাসল বা ইউট্ৰাইন মাসলবিলাকক স্মুথ বা ৰিলেক্স কৰিবলৈ আমি এক্সাৰচাইজ কৰিব লাগে। সো কিছুমান এক্সাৰচাইজ মই আপোনালোকক স্ক্ৰীনত দি দিম, আপোনালোকে তেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব। আৰু এটা উপায় হ'ল যেতিয়াই আপোনালোকৰ ইউৰিন লগা যেন ফিল হ'ব তেতিয়াই আপোনালোকে ব্লাডাৰ এম্পটি কৰিব এজ সুন এজ পচিবল টু ৰেডিউচ দ্য ৰিস্ক অফ ইনফেকশ্যন। আপোনালোকে হাই ফাইবাৰ ফুডছ খাব, হাই ফাইবাৰ ফ্ৰুটছ খাব, ভেজিটেবলছ খাব। মই আপোনালোকক কিছুমান স্ক্ৰীনত দি দিম, আপোনালোকে চাই ল'ব কেনেকুৱা ধৰণৰ ফ্ৰুটছ ভেজিটেবলছ হাই ফাইবাৰ ৰিচ হয়। UTI প্ৰতিৰোধ কৰাৰ আৰু এটা উপায় হ'ল ইউৰিনেট আফটাৰ হেভিং ইণ্টাৰক'ৰ্ছ অৰ ছেক্সুৱেল এক্টিভিটি টু ফ্লাছ আউট দি বেক্টেৰিয়া ফ্ৰম দি ব্লাডাৰ। সো এইখিনিয়ে আছিল আমাৰ UTI সাইন এণ্ড চিম্পটম আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি। নেক্সট মই আপোনালোকৰ লগত লৈ আহিম আৰু এটা টপিক ডিছকাছ কৰিবলৈ, এনেকুৱাই কমন টপিক যিটো নেকি আমাৰ মাজত সচৰাচৰিত হৈ থাকে। সো প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড লাইক এণ্ড শ্বেয়াৰ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দি ভিডিঅ'।